মানি বিশ্ব চেনেলটোৰে আপোনালোকক অভিনন্দন জনাইছোঁ। হয় বন্ধুসকল, নেভিৰ ফালৰ পৰা এটা বেয়া খবৰ, মানে যিবিলাকে ভাবি আছিল আজি 14 ডিচেম্বৰৰ পৰা আজি ফৰ্ম ফিল আপ ষ্টাৰ্ট হোৱাৰ কথা আছিল MR SSR ইণ্ডিয়ান নেভিৰ AA আৰ্টিফিচিয়েল এপ্ৰেণ্টাইজৰ পোষ্টবিলাকৰ বাবে, মানে যিবিলাকে চেইলৰ হিচাপে জইন কৰিব, সেইসকলৰ বাবে এটা বেয়া খবৰ। মানে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা নটিফিকেশ্যন এতিয়া দি দিছে অফিচিয়েল ৱেবছাইটত। নেভিৰ ফালৰ পৰা কোৱা হৈছে যে 14 ডিচেম্বৰৰ পৰা ফৰ্ম ফিল আপ যিটো হোৱা কথা আছিল সেইটো পষ্টপন কৰা হৈছে, মানে বৰ্তমান স্থগিত ৰখা হৈছে। আৰু কেতিয়া ষ্টাৰ্ট হ'ব সেইটো এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত জনোৱা নাই। আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইটটো খুলি ল'ব, ইয়াত চাব www.joinindiannavy.gov.in, এইটো মই অফিচিয়েল ৱেবছাইটটো খুলি লৈছোঁ। ইয়াত লিখিছে অনলাইন এপ্লিকেশ্যন ফৰ ডেটছ ফৰ দ্য SSR MR হেজ বিন পষ্টপণ্ডেড আৰু ফৰ্ম ডেট উইল বি পাব্লিছড অন দ্য ৱেবছাইট এণ্ড দ্য নিউজ পেপাৰ। হয়, নিউজ পেপাৰ আৰু অফিচিয়েল ৱেবছাইটত যেতিয়া পাব্লিছ কৰে তেওঁলোকে পাব্লিছ কৰি দিব খুজিছে, কিন্তু বৰ্তমানলৈ সেইটো স্থগিত ৰাখিছে। কিন্তু আপোনালোকে বন্ধুসকল, আপোনালোকৰ যেনেদৰে প্ৰস্তুতি কৰি আছিল সেইটো প্ৰস্তুতি কৰি যাওক, তেনেদৰে কৰি যাওক। নহ'লে মানে নেভিৰ ক্ষেত্ৰত কি হয়, ফৰ্ম ফিল আপ দিয়াৰ পিছতে 2 মাহমান পিছতে কি হৈ যায়, মানে এক্সামটো অনুষ্ঠিত হয়। সেইকাৰণে আপোনালোকৰ নিজৰ প্ৰস্তুতিটো মানে যেনেকৈ ৰাখিছিল সেনেকৈ কৰি যাওক। এই এক্সাম পিছৰ মূল কাৰণটো এনেকুৱা হ'ব লাগে যে এইবাৰ নেভিৰ SSR আৰু MRৰ বাবে এক্সামিনেশ্যনটো অনলাইন পাতিছে। মানে অনলাইন এক্সামিনেশ্যন পাতিবৰ কাৰণে মানে বহুত বস্তু এৰেঞ্জমেণ্ট কৰিব লগা হয়তো। মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ক্ষেত্ৰতে এনেকুৱা হৈছিল, যেতিয়া গ্ৰুপ X and Y মানে এক্সামবোৰ যেতিয়া নতুনকৈ অনলাইন হোৱা হ'ল, তেতিয়া সেই বছৰ কি হৈছিল, এনে এক্সামটো মানে বহুত পিছুৱাইছিল। মানে এক্সামৰ ফৰ্ম ফিল আপৰ ডেটটো পিছুৱাইছিল, এক্সামৰ ডেটটো বহুত পিছুৱাই গৈছিল। সেইকাৰণে মানে মাজে মাজে অনলাইন এক্সাম যেতিয়া হয় তেতিয়া মানে কি হয়, মানে বস্তুবিলাক ছেট কৰোঁতে বহুত সময় লাগে। নিশ্চয় এনেকুৱাই হ'ব ইয়াত, কিন্তু অফিচিয়েল ৱেবছাইটত এইটো কাৰণটো এনে এডমিনিষ্ট্ৰেটিভ কাৰণ বুলি কৈছে, প্ৰশাসনিক কিবা বিশেষ কাৰণ বুলি কৈছে, কিন্তু এনেকুৱাই হ'ব লাগে। মই ভাবোঁ বেছি সময় নালাগে, অতি সোনকালেই মানে আৰু নতুন নটিফিকেশ্যনটো ৰিলিজ কৰি দিব। সেইবাবে আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে। আপোনালোকে যি নিজৰ প্ৰস্তুতি সেই ধুনীয়াকৈ আপোনালোকৰ প্ৰস্তুতি কৰি যাওক। আৰু মানে ফৰ্ম ফিল আপ হোৱাৰ, মই ক'লোৱে আগতে, ফৰ্ম ফিল আপ হোৱাৰ 2 মাহ পিছত মানে কি হৈ যায়, ইয়াত নেভিৰ এক্সামবোৰ হৈ যায়। সেইকাৰণে আপোনালোকে যেনেকৈ প্ৰস্তুতি কৰিছিল মানে সেনেকৈ ভালদৰে প্ৰস্তুতি কৰি যাওক। আৰু ইয়াৰ উপৰি কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব, মই ইয়াৰ ৰিপ্লাই দিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ বন্ধুবোৰকো জনাই দিয়ক এক্সামৰ ডেটটো পিছুৱা বুলি, বিশেষ এডমিনিষ্ট্ৰেটিভ কাৰণৰ কাৰণে। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।